এয়া চাওক কালাৰ কি ধুনীয়া আহিছে। এয়া কাবলি চানাৰ ৰেচিপি হৈয়ে গ'ল বুলি ক'ব পাৰি। আৰু অলপ পানী সিজাব লাগিব, অলপ ডাঠকৈ ৰাখিম যিহেতু ৰুটিৰ লগত খাম। ঠাণ্ডা হৈছে কিন্তু বেয়া লগা নাই খুব এটা চব্জিখন। কাবলি বুট হেৰি নহয় মিলি নাযায়। মটৰ হ'লে তাৰমানে নগলে সিজি যায় কিন্তু নগলে। মটৰটো হ'লে একদম পূৰা মিহি, অলপ ঘুটনি মাৰি দিলে মটৰ বেছিকৈ ভিজাই দিলে অকণমান হেৰি হয়, ঢিলা হৈ যায়। এইটো আৰু ঠংঠি মেলি থাকে। এই দিনৰ লেচেৰা আৰু উৰহি ভাজি ন। মুনু ৰুটি পাপাক লাগে নেকি সোধা, আছে দি দিবা লাগিলে। ধনিয়া চাটনি মিক্স আছে। মানুহে দেখোন বিনবিলাক বইল কৰিও খায়। মুখখনে জিভাখনে সোৱাদ, তাৰপিছত ইফালে সোৱাদখিনিৰ কাৰণে খাব নোৱাৰি। খাই থকালৈকেহে জীৱন, খাবা এৰিলে আৰু নাই। নিৰামিষৰ দিন কেইদিন অলপ অসুবিধা হয়, কি বনাম কি নবনাম। বাকী কেইদিন বাৰু মাছ মাংস। আমাৰ মনি পানী দিছে আনি কি লাগে বাপেৰে নাই এখিনি লৈ যা, মই নাখাওঁ। এইখিনি থৈ দিছিলে নে অকণমান, এইখিনি গোটেই দিয়া হা চাটনি শেষে হৈ গ'ল। বাপেক যে কম্বিনেশ্যনটো পুৰা আৰু এইটো সেইটোৰ কাৰণে। এইটো তাই নাখায় বাপেকক এৰি, বাপেকে নাখায় তাইক এৰি। এইবিলাক বস্তু মানে চুবাব লাগিব তাই অলপ। এনেই ভালে লাগিছে, মানে কোমল হৈছে। চব মানুহৰ কাৰণে নৰে খাবা। দাঁতকেইটাওতো অলপ হেৰি পাব লাগিব দেচোন। কিছুমানে চালা তই নাখায় যখন অলপ খাই লওঁ মই খুৱাই দিম আহা। নাখায় আজি নাই খাব, গ'লে গা বেয়া হৈছে। কিয় গা বেয়া নাই হ'ব, দুপৰীয়া ভাতকেইটাও সেনেকৈ খাই দিলা। নাখায় নহয় ভালকৈ। আৰু গধূলিৰ পৰা এতিয়ালৈকে একোৱে নাই। মই ৰাতি খাওঁ হয়তো এটা মানুহ তাই নিচিনা বয়সত এইখিনি খোৱাহি, বেয়া লাগিলে নাখাবা। আহা শুনো অলপ আহা এই কেমেৰা সন্মুখত ৰুটি নাখালে নাই, এইখিনি খাই থৈ দিছোঁ, ধুনীয়া লাগিব। বুটৰ চব্জিখিনি খাই থৈ দিলেও তোমাৰ পেট ভৰিব, ৰুটি নাখায়। এই ৰুটি খাব নালাগে, এই খাওঁ।
তই দালিখিনি খাই থাক বা মুগ দালিখিনি দালিখিনি আজি অলপ সোনকালে খালোঁ আজি চেম্বাৰ যোৱা নাই যিহেতু কালিও বন্ধ আছে এই আলু ভাজাই ভাল পায় বুটৰ চব্জিটো বঢ়িয়া হৈছে গাইজ ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব